শীতৰ আগমনৰ লগে লগে ৰাজ্যৰ বিভিন্ন নদ নদী বিল খাল জলাশয় আদিলৈ আগমন ঘটে অগণন পৰিভ্ৰমী পক্ষীৰ। প্ৰত্যেক বছৰৰ দৰে এইবাৰো নৱম শতিকাতে ৰজা বিক্ৰমাদিত্য শিলে খনন কৰা দৰঙৰ ঐতিহাসিক কুমাৰপাৰা পদপুখুৰীত আগমন হ'ল পৰিভ্ৰমী দেশী বিদেশী বহু পক্ষীৰ। এই পৰিভ্ৰমী পক্ষীৰ কাকলিৰে মুখৰিত হৈ পৰিছে এতিয়া দৰঙৰ পদপুখুৰী। বিৰাজ কৰিছে এক দৃষ্টিনন্দন পৰিৱেশৰ। পৰিভ্ৰমী পক্ষীৰ কোলাহলত পুৱা সাৰ পাই উঠে চুবুৰীয়া ৰাইজ। বিশেষকৈ কণামুচৰি, পানীকাউৰী, শৰালী হাঁহ, ঘিলা হাঁহ, বৰটোকোলা, শামুক ভাঙা আদিৰ লগতে বিভিন্ন প্ৰজাতিৰ দেশী বিদেশী পৰিভ্ৰমী পক্ষীৰ আশ্ৰয়স্থল হৈ পৰিছে ৰজাদিনীয়া কুমাৰপাৰা পদপুখুৰী। পক্ষীৰ কাকলিৰে মুখৰিত হৈ এক দৃষ্টিনন্দন পৰিৱেশে বিৰাজ কৰি আছে সমগ্ৰ অঞ্চল। পৰিভ্ৰমী পক্ষীৰ খাদ্য যোগান ধৰাৰ উপৰিও চিকিৎসা সেৱাৰ লগতে চিকাৰীৰ পৰা নিৰাপত্তা প্ৰদান কৰে স্থানীয় ৰাইজে। পৰিভ্ৰমী পক্ষীৰ বাবে চিপাঝাৰৰ কুমাৰপাৰা ৰাইজে ঐতিহাসিক পদপুখুৰীক ৰাখিছে সংৰক্ষণ কৰি। প্ৰকৃতিপ্ৰেমীৰ চৰকাৰলৈ আহ্বান, চিপাঝাৰৰ এই ঐতিহাসিক পদপুখুৰীক চৰকাৰে পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলি পৰিভ্ৰমী পক্ষীৰ আশ্ৰয়স্থল হিচাপে নিয়োজিত। এই পুখুৰীটো আচলতে ডেমৰনৈৰ কুমাৰপাৰা গাঁৱত অৱস্থিত আৰু ইয়াতে জুলাইৰ পৰা আচলতে এই চৰাইবিলাক আহিব আৰম্ভ কৰে। যেতিয়া পানী আৰম্ভ হয় তেতিয়া আচলতে এই চৰাইবিলাকো আহে আৰু ইয়াতে আচলতে খাদ্য পায়, সেইকাৰণে ইহঁতে ইয়াতে আহে বুলি আমি ভাবোঁ। আৰু আজি 10 বছৰ 20 বছৰমানৰ পৰাই আমি পাই আছোঁ ইয়াতে খৰালি আহে, কিন্তু এইবাৰ অকণমান বেছি হৈছে তাৰ প্ৰয়োগতকৈও। কিহৰ কাৰণে নাজানো এইটো, কিন্তু হয়তো কাষত বেলেগ পুখুৰীত বা বেলেগ জেগাত ইমান খাদ্য বা এনেকুৱা জেগা পোৱা নাছিলে সিহঁতে, সেইকাৰণে ইয়াতে এইবাৰ হয়তো বেছি হৈছে চৰাইবিলাক। আৰু ৰাইজৰ ফালৰ পৰা আচলতে এতিয়া সজাগতা বুলি একো কৰিব লগা হোৱাই নাই, কাৰণ ইহঁতে ৰাইজৰ ফালৰ পৰা যিহেতু বেলেগে ইয়াতে চৰাই কোনো মাৰিব নাহে আৰু মাৰিব নোৱাৰে, ৰাইজে যথেষ্ট হেৰি কৰে, সংৰক্ষণতে ৰাখে আৰু বাধাও দিয়ে বেলেগে হেৰি কৰিব আহিলে। আৰু সেইকাৰণে এতিয়া সকলোৱে জানে ইয়াৰে আশে পাশে থকা গাঁওবিলাকেও ইয়াতে যে চৰাই মাৰিব নোৱাৰি, সেইকাৰণে আচলতে কোনো নামাৰেও আৰু ৰাইজৰ ফালৰ পৰা সেইটো আচলতে সম্পূৰ্ণ সহযোগ আছে।